মৰমৰ প্ৰথম মানৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোক সকলোটিলৈ মই ভাৰত শইকীয়া ছাৰে বহুত বহুত মৰম যাচিছোঁ। এইকেইদিন চাগৈ তোমালোকৰ সকলোৱে ভালেই। আজি আমি তোমালোকৰ নতুন গণিত কিতাপখনৰ আকৃতি নামৰ তৃতীয় পাঠটোত আলোচনা কৰা তিনিটা আকৃতিৰ লগত চিনাকি হ'বলৈ গৈছোঁ। আহাচোন আমি আকৃতি কেইটাৰ লগত চিনাকি হওঁ। তোমালোকে এই ছবিখনত দেখিছা এটা আকৃতি। এই আকৃতিটো তোমালোকে বহুত ঠাইত দেখিছা, ভালকৈ চোৱাচোন। এবাৰ অন্য এটা আকৃতি দেখুৱাইছোঁ তোমালোকক। এই ছবিখনত দুফালে দুটা ছবি দেখিছা, তাত দুটা আকৃতি আছে। তোমালোকে এই আকৃতিটো ক'ত দেখিছা বাৰু মনত পেলোৱাচোন। এবাৰ আমি অন্য এটা আকৃতি চাম। এই আকৃতিটোতো তোমালোকে বিভিন্ন ঠাইত দেখিছা। এতিয়া তোমালোকক মই তিনিটা ভিন ভিন আকৃতি দেখুৱালোঁ। এই তিনিটা আকৃতিক তোমালোকে ভালকৈ মন কৰিলে দেখিবা এটা তিনিটা কোণ আছে, আমি তাক তিনিকোণীয়া বুলি কৈছোঁ। এটা গোলাকাৰ বলটোৰ বা খাৰুৰ নিচিনা, এইটো গোলাকাৰ বুলি কৈছোঁ। আৰু এটা চাৰিটা কোণ আছে, তাক চাৰিকোণীয়া বুলি আমি ক'ম। এতিয়া এই ছবিখনত তোমালোকে চোৱাচোন, এয়া মই আগতে দেখুওৱা আকৃতিকেইটা ক'ত ক'ত আছে বাৰু। গোল আকৃতি, চাৰিকোণীয়া আকৃতি আৰু তিনিকোণীয়া আকৃতিকেইটা আমি আঁচ টানি মিলাম আহা। প্ৰথম লাইনত দেখিলে আমি দেখিম তাত গোল আকৃতিৰ আছে, আমি তালৈ এডাল আঁচ টানিলোঁ। এতিয়া দ্বিতীয় লাইনত দেখিছোঁ আমি চাৰিকোণীয়া আকৃতি আছে, আমি চাৰিকোণীয়া ছবিটোৰ পৰা দ্বিতীয় লাইনৰ এটালৈ আঁচ টানিছোঁ। আৰু তৃতীয় লাইনত আমি দেখিছোঁ তাত তিনিকোণীয়া আকৃতি আছে, আমি তিনিকোণীয়া আকৃতিলৈ আমাৰ তিনিকোণীয়া ছবিটোৰ পৰা এডাল আঁচ টানিছোঁ। তেনেকৈ তোমালোকে আঁচ টানি টানি আৰু গোল আকৃতি, তিনিকোণীয়া আকৃতি আৰু চাৰিকোণীয়া আকৃতি ক'ত ক'ত আছে ইয়াত মিলাবা। ইয়াত তোমালোকক এখন ছবি দেখুৱাইছোঁ। ছবিখনত আমি আগতে কৈ অহা গোল আকৃতি, তিনিকোণীয়া আকৃতি আৰু চাৰিকোণীয়া আকৃতি বহুত আছে, আমি তাত চিনাক্ত কৰিম। চিনাক্ত কৰিবৰ কাৰণে আমি কিছুমান চিন লৈ লৈছোঁ। আমি গোল আকৃতিৰ কাৰণে এডাল ৰাইট চিন, তোমালোকক শুদ্ধ হ'লে ছাৰ বাইদেৱে দিয়ে যে তেনেকুৱা এডাল, আৰু ভুল হ'লে দিয়া এডাল আমি চাৰিকোণীয়াটোৰ কাৰণে লৈছোঁ, ভুল হ'লে দিয়া কটা চিনটো আমি লৈছোঁ। আৰু তিনিকোণীয়া চিনটোৰ কাৰণে আমি এটা ডিম্ব আকৃতিৰ আকৃতি লৈছোঁ। এতিয়া আমি চাৰিকোণীয়াবোৰক চিন দি যাম। কটা চিনটো লৈছিলোঁ আমি চাৰিকোণীয়াৰ কাৰণে, আমি য'ত য'ত চাৰিকোণীয়া পাওঁ তাত কটা চিন দি গৈছোঁ। এইটো দুটা দিছোঁ, এই 3 নম্বৰটোত দিছোঁ, 4 নম্বৰ চাৰিকোণীয়াটোক দিছোঁ। এনেকৈ আমি বিচাৰি বিচাৰি দিব লাগিব। ইয়াৰ পিছত আমি তিনিকোণীয়াবোৰত চিন দিম। তিনিকোণীয়াৰ কাৰণে আমি গোল চিনটো লৈছিলোঁ, ডিম্ব আকৃতিৰ চিনটো লৈছিলোঁ। তিনিকোণীয়াৰ কাৰণে আমি এইটো ডিম্ব আকৃতিৰ চিনটো দিছোঁ, এটা দিছোঁ, দুটা দিছোঁ, তিনিটা দিছোঁ। আৰু তোমালোকে চাবা ইয়াত তিনিকোণীয়া ছবি বহুত আছে, আমি কেইটামানত দিছোঁ চিন, আৰু বাকী চিনখিনি তোমালোকে নিজে বিচাৰিবা। এতিয়া আমি গোলাকাৰত দিছোঁ, এটা দিছোঁ, 2 নম্বৰ গোলাকাৰটোত আমি দিলোঁ। এতিয়া আৰু এটা গোলাকাৰ চিন ক'ত আছে বাৰু ছবি, এইটো ওপৰত চোৱা বেলিটো গোলাকাৰ ছবি। আমি এনেকৈ চাৰিকোণীয়া, তিনিকোণীয়া আৰু গোলাকাৰত চিন দিলোঁ। এনেকৈ তোমালোকে বিচাৰিবলৈ বিভিন্ন সময়ত বিভিন্ন ঠাইত থকা ছবি বা প্ৰাকৃতিক পৰিৱেশত তোমালোকে এই তিনিটা আকৃতি দেখি পাবা, আকৃতিবোৰ বিচাৰিবলৈ চেষ্টা কৰিবা। এতিয়া এখন ছবি দিছোঁ, তোমালোকে এই ছবিখনত বিচৰাচোন গোল আকৃতি, তিনিকোণীয়া আকৃতি আৰু চাৰিকোণীয়া আকৃতি ক'ত ক'ত আছে। মই এটা বাৰু তোমালোকৰ কাৰণে বিচাৰি দিছোঁ। তোমালোকে চোৱা ছবিখনৰ একেবাৰে ওপৰত এটা ঘড়ী চিন আছে, ঘৰটোৰ একেবাৰে ওপৰত, তাত আমি এটা বিচাৰি গোলাকাৰ পাইছোঁ, আমি তাত গোলাকাৰৰ চিন এটা দিছোঁ। তোমালোকৰ কাৰণে আৰু এখন ছবি দিছোঁ, ইয়াত তোমালোকে গোল আকৃতি, তিনিকোণীয়া আকৃতি আৰু চাৰিকোণীয়া আকৃতি বহুত আছে আকৃতি। এই আকৃতিবোৰ তোমালোকে বিচাৰি বিচাৰি নিজে চিনাক্ত কৰিবা। আৰু এই অভ্যাসটো তোমালোকে এই তিনিটা আকৃতিৰ লগত সম্পূৰ্ণ চিনাকি হ'বৰ কাৰণে তোমালোকৰ চাৰিওফালে থকা বিভিন্ন ছবি, বিভিন্ন প্ৰাকৃতিক পৰিৱেশ এইবোৰত তোমালোকে বিচাৰিবা। সকলো ঠাইতে তোমালোকে তিনিকোণীয়া, চাৰিকোণীয়া আৰু গোল আকৃতি দেখিবা। আজিলৈ আমি ইমানতে সামৰিছোঁ। তোমালোক সকলোলৈ মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।